নমস্কাৰ, কি খবৰ সকলোৱে? আশা কৰোঁ সকলো ভালে আছে। মই কৃষ্ণা, আছামিজ ব্লগাৰ কৃষ্ণা চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আহিছোঁ ৰাস চাবলৈ। মাজুলীত নহয় আকৌ দেই, আমাৰ মৰাণত হয়, আমাৰ ঘৰৰ ওচৰতে হয়। এই ৰাসখন আমি সৰুৰ পৰাই পাই আহিছিলোঁ আৰু সৰুতে মই অভিনয়ো কৰিছিলোঁ। সেয়ে বহুত আৱেগ জড়িত হৈ আছে। যি কি নহওক, বহুত মানুহ হৈছে। আপোনালোকক ৰাস যিমানখিনি পাৰোঁ দেখাম। চাওকচোন, আৰম্ভ হ'লেই। আমাৰ কাজু এবাৰ ফাৰ্ষ্ট ৰাস চাইছে। সি খুব ভাল পাইছে। মোৰতো একদম হাওলি গৈছে চাওঁতে চাওঁতে। সকলোখিনি বাৰু দেখাব পৰা নাই, অকণমান ক্লিপ দেখাইছোঁ, চাওকচোন। এয়া আমাৰ ঘৰৰ দুগৰাকী গোপী পুৰা ওলোৱাত ব্যস্ত। মই এবাৰ ৰাস চাইছোঁ, এবাৰ ইয়াত আহিছোঁ। ঘৰত আহিছোঁ যিহেতু কাজুক ধৰা মানুহৰ অভাৱ নাইকিয়া হৈ আছে। সেয়ে মই য'তে মন যায় তাতে বহিব পাৰিছোঁ, য'লৈকে মন গৈছে তাতে যাব পাৰিছোঁ ফ্ৰীকৈ। নহ'লে কাজু আমনি কৰি থাকে অলপ অলপ। এইয়া মৰম লগা কৃষ্ণ দুটি, ইমান মৰম লাগিছিলে দুইজনীক। ৰাসত যিহেতু কৃষ্ণৰ জন্ম হোৱাৰ পৰা কংসবধলৈকে দেখায়, সেইকাৰণে কৃষ্ণৰ অভিনয়ত কেইবাগৰাকীও কৃষ্ণ থাকে সৰুৰ পৰা ডাঙৰলৈ। আৰু এইবাৰ আমাৰ চুংকুলুও অভিনয় কৰিছিলে। এয়া আকৌ এবাৰ ৰাস চাব বহিছোঁ। এয়া ভণ্টিও হয়, ননন্দো হয়, চব হয় আৰু বহুত দিনৰ মূৰত লগ পালোঁ।
ইয়াৰ ৰাসৰ শেষ মুহূৰ্তখিনি পাইছেহি কংসবধ হ'ব ইয়াৰ পিছত মোৰ বিৰাট টোপনি ধৰিলে সেইকাৰণে গুচি আহিলোঁ কংসবধলৈ নৰখিলোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আজিলৈ আহিছোঁ তেন্তে বাই